এনেকৈ অৰুণোদয় 2.0 আঁচনি লাভ কৰিব। অৰুণোদয় 2.0 পইচা কেতিয়া পাব, কেতিয়ালৈকে অন্তিম তাৰিখ আছে, কেনেকৈ ক'ত আবেদন কৰিব লাগে, কি নথিপত্ৰ লাগিব, সকলো এই ভিডিঅ'টোত জনাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কেনেকৈ অৰুণোদয় 2.0 আঁচনি লাভ কৰিব তাৰ বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। নতুনকৈ অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হৈ আছে, কেনেকৈ এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব, ভিডিঅ'টো শেষলৈকে চাব বিনা স্কিপ নকৰাকৈ। যোনে যোনে নতুনকৈ অৰুণোদয়ত 2.0ত আবেদন কৰিলে তেওঁলোকে পইচা কেতিয়া পাব তাৰ বিষয়ে ক'ম, আৰু অন্তিম তাৰিখ কেতিয়ালৈকে আছে তাৰ বিষয়ে ভিডিঅ'টোত শেষত ক'ম। কেনেকৈ ক'ত আবেদন কৰিব লাগে তাৰ আৰু লগতে কি নথিপত্ৰ লাগিব সকলো এই ভিডিঅ'টোত জনাম। আপোনালোকে নিজৰ এৰিয়াৰ পঞ্চায়তত যাব আৰু গৈ খবৰ কৰিব অৰুণোদয় 2.0 অনলাইন চলি আছে। যিহেতু অনলাইন যোগে আবেদন হোৱা নাই, অফলাইন যোগে হৈ আছে, সেহেতু পঞ্চায়তত গৈ আপোনালোকে নিজৰ ফটো, ৰেচন কাৰ্ড, বেংক পাছবুক, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড একপিকে জেৰক্স লৈ ফৰ্মখন ফিল আপ কৰি পঞ্চায়তত ছাবমিট কৰিব। নতুনকৈ অৰুণোদয় 2.0 পইচা 10 এপ্ৰিল 2023 চনৰ পৰা লাভ কৰিব। অন্তিম তাৰিখ 10 এপ্ৰিলৰ আগতেই কৰিব লাগিব। যদি ভিডিঅ'টো ভাল পালে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিব। যদি কিবা বুজি নাপায় মোক কমেণ্ট কৰিব। যিমান পাৰোঁ আপোনালোকক মই শুদ্ধ তথ্য দিবলৈ চেষ্টা কৰিছোঁ। এইটো সম্পূৰ্ণ সত্য। পঞ্চায়তত বৰ্তমান অৰুণোদয় 2.0 অফলাইন আবেদন চলি আছে। যোনে যোনে কৰা নাই আৰু এই আঁচনিটো লাভ কৰিব বিচাৰে তেতিয়া তেওঁলোকে গৈ নিজৰ পঞ্চায়তত খবৰ কৰক, ডকুমেণ্ট ছাবমিট কৰক আৰু তেওঁলোকৰ নাম অৰুণোদয় 2.0ত অন্তৰ্ভুক্ত হৈ যাব। ধন্যবাদ।